হেল্ল' ৰাইজসকল, আজি আপোনালোকক কওঁ বলক আমাৰ গাঁৱলীয়া মানুহখিনিৰ দুটামান ভাল লগা কথা। বাৰু নমস্কাৰ ৰাইজসকল, মই আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ মিনি ব্লগটি একেবাৰে বাগানৰ মাজতে আৰম্ভ কৰি দিছোঁ। আপোনালোকে আকৌ নাভাবিব এইজনী ক'ত গৈ আছে। মই অৱশ্যে ফুৰিবলৈ বুলি গৈ আছোঁ, তাৰ মাজতে এই ভাল লগা কথাটো বুলি কৈছিলোঁ যে সেইটো সোমাই আছে। এইফালে আমি দুইজনী তলং ভটংকৈ গৈ আছোঁ কস্তুৰী বায়েকৰ ঘৰলৈ বুলি। এতিয়া প্ৰথম কথাটো হ'ল যে আমি এই বাগানখন পাৰ হৈ পথাৰৰ মাজেদি এতিয়া ওলামগৈ ৰাস্তাটো। আৰু মেইন কথাটো কৈছোঁ যে ওচৰতে যদি ছোৱালীজনী বিয়া দিয়ে তেনেহ'লে আপোনালোকৰ পইচা পাতিও ৰেহাই হৈ যায়, মানে মিঠাই আৰু গাড়ী খৰচটো। আকৌ এয়া আমি আহিছিলোঁ পেহী ঘৰলৈ। অৱশ্যে কস্তুৰী বায়েক আহি পায়ে পানী গিলাচটো খাই ল'লোঁ। পানী গিলাচ খাই অকণমান দেৰি পিছতে চাহ কাপো দিলেহি। পকৰীটো কিন্তু অৱশ্যে ভালেই হৈছিলে। তাৰপাছতে এয়া চাহ আৰু পকৰী খাই বৈ ভাতো খালোঁ। ভাত খোৱাৰ টাইমত অৱশ্যে ভিডিঅ' নকৰিলোঁ। আৰু 2 নম্বৰ ভাল লগা কথাটো হ'ল এই যে কচু ঢেকীয়া বোলা বস্তুটো বিচাৰিলেই পোৱা যায়, বজাৰৰ পৰা আকৌ কিনি আনিবলগীয়া নহয়। এয়াই আৰু আমাৰ ভাল লগা কিছুমান সৰু সৰু কথাতে ভাল লগাবোৰ সোমাই থাকে আমাৰ এই গাঁৱলীয়া সহজ সৰল মানুহবোৰৰ ভিতৰত, নহয় জানো। বাৰু এইফালে সেইগৰাকী বুটলি আছে, ময়ো বোলো ভিডিঅ' অকণ কৰি দেখুৱাই দিওঁ। আৰু খাই বৈ লৈ বস্তু পাতি সাম বান্ধি লৈ দুইজনী তলং ভটংকৈ ঘৰলৈ বুলি উভতিলোঁ। বাৰু দিয়ক, আজিৰ মিনি ব্লগটি ইমানেই। যদি ইউটিউবত চাই আছে দেন ছাবস্ক্ৰাইব এটা কৰি